আমি আছোঁ মা নাৰায়ণী মন্দিৰত নলবাৰী। আজি প্ৰথম আহিছোঁ দেই মন্দিৰভাগ, ইমানেই ভাল লাগিছে আহিবলৈ। মানে নলবাৰী মানুহখিনিয়ে চিনি পায়েই চাগে মন্দিৰভাগ। আগৰ ভিডিঅ'টোত দিছিলোঁ যে মই মন্দিৰভাগ, এই মন্দিৰভাগৰ কথাই কৈছিলোঁ। ইয়াতে মানে দুভাগ মন্দিৰ আছে একেলগে, দুটা পৰিয়ালৰ মানুহে মন্দিৰভাগ চলায়। বহুত ডাঙৰ মন্দিৰভাগ, বহুত পুৰণা মন্দিৰ। ইয়াতে পূজা পাঠ হয়, যজ্ঞ হয়, বহুত ডাঙৰ যজ্ঞ হয়। এবাৰ এই বেছি দিন হোৱাই নাছিলে আচলতে, যজ্ঞ হৈ গৈছিলে। যজ্ঞত আমাক মাতিছিলে, কিন্তু সেয়া দেখিছানে আমাৰ ছোৱালীয়ে মানে কি কৰে, জেঠাইক আহিলে অৱস্থা বেয়া কৰি দিয়ে। খেদিছে দেখিছা, জেঠাইকক মানে পিছে পিছে দৌৰাই থাকে। ইয়াতে আমাক এনেকৈ বহিবলৈ দিলে, আমি বহিলোঁ। ওপৰতে এটা ঘৰ আছে, তাতে আমাক বহিবলৈ দিছে।